নমস্কাৰ মোৰ নাম ঋতুমণি সাহা আৰু মই এগৰাকী পেশাত খাদ্য বিশেষজ্ঞ যাক ইংৰাজীত নিউট্ৰিচনিষ্ট বা ডায়েটিচিয়ান হিচাপেও জনা যায় আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস এই দিৱসটো সকলোৱে পালন কৰে আমাৰ পৰিৱেশটো ৰক্ষা কৰিবৰ বাবে আপোনালোকে নিশ্চয়কৈ সৰুৰে পৰা গছ ৰোপণ কৰি আহিছে এই দিনটোত কিন্তু মই আজি আপোনালোকৰ ওচৰত কেইটামান ফুড হেবিট চেঞ্জ কেনেকৈ কৰি আমি আমাৰ পৰিৱেশটো ৰক্ষা কৰিব পাৰোঁ তাৰ বিষয়ে কিছুমান কথা ক'ব ওলাইছোঁ কিছুমান ফুড হেবিট চেঞ্জ কৰি আমি নিজকেও হেল্প কৰিব পাৰোঁ বেটাৰ হেল্থৰ বাবে আৰু আমাৰ এই পৰিৱেশকো ৰক্ষা কৰিব পাৰোঁ কেনেকৈ কেইটামান টিপছ মই ক'ব ওলাইছোঁ নম্বৰ 1 থলুৱা খাদ্য খাওক লোকেল খাদ্য খাওক লোকেল খাদ্য খালে আমি পৰিৱেশৰ লগতে নিজৰো হেল্প কৰোঁ কাৰণ লোকেল খাদ্য থলুৱা যিবিলাকভাৱে উৎপন্ন কৰা হয় তাত ভৰপূৰ নিউট্ৰিশ্যন থাকে বা পুষ্টি থাকে কিন্তু যিবিলাক আমি বাহিৰৰ বস্তু বেছিভাগ খাব ওলাইছোঁ তাতে বহুত দূৰ ট্ৰেভেল কৰি অহাৰ পিছত পৰিৱেশত বহুত ক্ষতি হয় কাৰ্বন ডাই অক্সাইড আহাতে যিবিলাক পেট্ৰল বাৰ্ণ হয় এইবিলাকৰ কাৰণে বহুত প্ৰব্লেম হয় আৰু ইয়াৰ জড়িত বহুত প্ৰচেছটো ফেক্টৰী প্ৰচেছ গোটেই এটা পৰিৱেশৰ হাৰ্ম কৰে সেয়াই লোকেল খাদ্য খাওক যাতে নিজকেও হেল্প কৰক পুষ্টি থ্ৰু দি আৰু পৰিৱেশকো হেল্প কৰক পলিউশ্যন কম কৰি নম্বৰ 2 ছিজনেল খাওক ছিজন মানে বতৰ অনুযায়ী খাওক এই প্ৰকৃতিত যিবোৰ খাদ্য যিটো টাইমত উৎপন্ন কৰা হয় আৰু উৎপন্ন হয় সেইটো আমাৰ কাৰণে বেষ্ট আমাৰ শৰীৰৰ কাৰণে বেষ্ট আৰু প্ৰকৃতিকো এইটো এটা নেচাৰৰ নিয়ম মানি চলা হয় সেয়াই প্ৰকৃতিৰ অলপ নিয়মবিলাক মানিবলৈ যত্ন কৰক নিজৰ বাবেও আৰু প্ৰকৃতিৰ বাবেও নম্বৰ 3 সদায় ট্ৰেডিশনাল খাব যত্ন কৰিব আজিকালি ফুড হেবিটবিলাক এনেকুৱা হৈ গৈছে আমি বিশেষকৈ বাহিৰা বস্তু পেকেটৰ বস্তু এনেকৈ খাব ধৰিছোঁ যিবিলাক আমাৰ ট্ৰেডিশন নহয় ট্ৰেডিশনাল যেতিয়া খাব ওলাব বহুত ধৰণৰ এনেকুৱা খাদ্য প্ৰকৃতিত আমাৰ আছে আমাৰ চাৰিওফালে উৎপন্ন কৰা হয় য'ত আমাৰ এটা বায়'ডাইভাৰ্চিটি মেইনটেইন হয় বায়'ডাইভাৰ্চিটি মানে বহুত ধৰণৰ উদ্ভিদৰ লগে লগে জীৱ জন্তু বা সৰু সুৰা জীৱ জন্তুৰো বহুত এটা ৰোল থাকে য'ত ফুড চেইন বা আমাৰ গোটেই পৰিৱেশটো ৰক্ষা কৰাত হেল্প কৰে আৰু ট্ৰেডিশনাল খাবলৈ যদি আপুনি খাব পাৰে আৰু যদি হেবিট বনাই লয় আপোনাৰ স্বাস্থ্যৰ পক্ষে সেইটো অতিকৈ উন্নতম নম্বৰ 4 যিটো বহুত ইম্পৰ্টেণ্ট হয় যেটো প্লাষ্টিকত যিবিলাক খাদ্য আমি খাওঁ বিশেষকৈ সব বস্তুৱে মেক্সিমাম 90% 90 to 95% আমি খাদ্য প্লাষ্টিকত খাওঁ প্লাষ্টিকৰ বস্তুত বহুত দিন ধৰি পেক হৈ থাকে এইটো আমাৰ নিজৰ স্বাস্থ্যৰ বাবে ইমান ক্ষতিকাৰক কাৰণ বহুত ধৰণৰ বেমাৰ হৰম'নেল প্ৰব্লেমবিলাক যেনেকৈ ডায়েবেটিছ থাইৰয়েড এইবিলাক বহুত লিংক হৈ আছে আৰু প্লাষ্টিক পৰিৱেশৰ কাৰণে আপোনালোকে গোটেই গম পায় যে কেনেকৈ হাৰ্ম কৰি আছে তো যিমান পাৰে ঘৰত নিজৰ ফ্ৰেছ ফুড বনাই কেনে খাবলৈ যত্ন কৰিব পৰিৱেশৰ পৰা ডাইৰেক্ট যিমান প্ৰসেসিং কম কৰি খাবলৈ যত্ন কৰিব আৰু য'ত মিনিমাম প্লাষ্টিক ইউজ কৰিব পাৰে যেনেকৈ কিবা বস্তু ক্যাৰি কৰোতে আমি প্লাষ্টিকটো বেছি খোজো তাত আপুনি নিজৰ যেটো আমাৰ কাপোৰৰ বেগ ইউজ কৰিবলৈ যত্ন কৰক আৰু যিবিলাক ইউটেনসিল আছে মানে বাসন বৰ্তন প্লাষ্টিকৰ ব্যৱহাৰ নকৰি আমাৰ ষ্টীল কাঁচ যিবিলাক আমাৰ পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা হৈছে সেইবিলাক যদি আপুনি সৰু সৰু চেঞ্জবিলাকো আপোনাৰ নিজৰ লাইফত ইমপ্লিমেন্ট কৰিব পাৰে তেনেহলে আমি পৰিৱেশৰ লগে লগে নিজকেও বহুত সুস্থ ৰাখিব পাৰো মই আশা কৰো আপোনালোকৰ এই যেটো সৰু সৰু টিপ আপোনালোকে নিজৰ জীৱনত ইমপ্লিমেন্ট কৰিব আৰু নিজৰ লগতে পৰিৱেশৰ ধ্যান ৰাখিব ধন্যবাদ